নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ কেইখনমান গ্ৰেনেড আহিছে আৰু এই গ্ৰেনেড কেইখনৰ ডিজাইন অলৰেডি কৰা হৈ গ'ল। তাৰপিছতে আমি এতিয়া ইয়াক ফ্লেক্সি মেচিনত কাটিং কৰিম। কাটিং কৰাৰ পিছত পেষ্টিং হ'ব, পেষ্টিং কৰাৰ পিছত কালাৰ পুট কৰা হ'ব। এই সকলোবিলাক দেখুৱাম। এয়া বনোৱা এটাৰ পিছত আমাৰ এইটো ফ্লেক্সি মেচিনত কাটিং কৰা হৈ আছে। বাকী ডিজাইনটো মই কৰি দিলোঁ। তাৰপিছতে অমনে এয়া কাটিং কৰিলে এই মেচিনটোত। আপোনালোকে চাওক, এনেদৰে মানে কাটিং কৰা হয়। তাৰপিছত এয়া কাটিং কৰি এটোৱাৰ পাছত এয়া দাদা আৰু অন্য এজন ল'ৰা আছে আৰু অমন, ইহঁতকেইটাই পেষ্টিং কৰিছে। ইয়াত মানে সকলো মেজাৰমেণ্ট মিলাই লোৱাৰ পাছত লাবাৰ মাৰি ইয়াত পেষ্ট কৰা হৈ আছে আৰু মই ভিডিঅ' কৰি আছোঁ আৰু পেষ্ট কৰি আছে। পেষ্ট কৰাৰ পিছত ইয়াক কাটিং কৰা হ'ব। কাটিং কৰাৰ পিছত কালাৰ পুট কৰা হ'ব। চাই থাকক। এয়া কাটিং কৰি হৈ গ'ল। কাটিং কৰা ভিডিঅ'টো কৰা নহ'ল বাৰু। তাৰপিছতে এয়া কালাৰ পুট কৰা হ'ল আৰু এই কালাৰবিলাকৰ ওপৰত যিটো বগা দিছে এইটোক কয় ভিনাইল। এইটো এতিয়া এৰাই দিছোঁ আমি। এয়া কাম চলি আছে, দেখিছে। এইটো অশোক স্তম্ভ। ইয়াত মানে অলপ ৰিক্সি হয় এই বস্তুটো এৰাবলৈ। ইয়াৰ উপৰিও আমাৰ আৰু যিবিলাক বাকী পেইণ্টিং আছিলে সেইকেইখনো আপোনালোকক দেখুৱাই দিছোঁ। এয়া মানে দেখাই দিছে, চাওক। আৰু এইকেইখন যিখন দেখিছে এইকেইখনো আমাৰ এৰুৱাবলৈ এতিয়াও বাকী আছে, ইনকমপ্লিট হৈছে। আৰু এইখিনি আৰু যি দুখন ইংৰাজী দেখাইছিলোঁ, ইংৰাজী দুখন কমপ্লিট হৈ গ'ল। আৰু যিবিলাক আছামিজ আছে আৰু সেই আছামিজ কেইখন আমি কাম কৰি আছোঁ। লাষ্টত আপোনালোকক ফাইনেল লুকছটো দেখাই দিম গোটেইকেইখনৰ। আৰু আপোনালোকে যদি এনেকুৱা বনাব বিচাৰে তেতিয়া কণ্টেক্ট কৰিব পাৰে ডিজিম প্ৰিণ্টাৰ্ছত। আপোনালোকে কমেণ্ট কৰিলেও হ'ব। কমেণ্ট কৰিলে আমি কণ্টেক্ট নাম্বাৰটো তাত আপোনালোকক পঠাই দিম। ধন্যবাদ।